Good morning everyone. আশা কৰো আপোনালোকৰ নিশ্চয় ভাল আৰু আমাৰ ভাল। মম এণ্ড ডটাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। এতিয়া হৈছে ৰাতিপুৱা হৈ আছে স্কুল ওলাবলৈ মই এতিয়া গা চা ধুই আজৰি হলো। এতিয়া স্কুললৈ ওলাম। তাৰপিছত খালি স্কুলত আজি বেছি সময় নাথাকো, আপোনালোকক আজি বেলেগ এফালেহে লৈ যাম বুলি ভাবিছো। আপোনালোকে বহুতে হয়তো শুনিছে ৰাইজৰ উৎসৱ বুলি। ৰাইজৰ উৎসৱ কি চৰকাৰী বিদ্যালয়বোৰত আপোনালোকে বহুতে পাইছেও, কিছুমানে শুনিছে। এতিয়া ৰাইজৰ উৎসৱ কিনো আপোনালোকক আজি দেখাবলৈ লৈ যাম বুলি ভাবিছো। খালি আমাৰ ক্লাষ্টাৰটোত পতা নাই, বেলেগ এটা ক্লাষ্টাৰ পাতিছে। বৰুৱা পুখুৰী 2 ক্লাষ্টাৰত পাতিছে। তাৰ CRCC হৈছে নীলোৎপল ছাৰ। আপোনালোকক আজি নীলোৎপল ছাৰৰ হতুৱাই ৰাইজৰ উৎসৱনো কি আপোনালোকে জানিব। আৰু তাত কেলে যাওঁ, বিশেষকৈ মই বেলেগ এটা ক্লাষ্টাৰলৈ কিয় যাওঁ, কেলেনো যাব লগা হ'ল আপোনালোকক দেখাম। এতিয়া খালি নকওঁ, খালি আপোনালোকে ভিডিঅ'টো চাব আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু তাত বহুত ভাল লাগিব। উৎসৱত আপোনালোকে জানেই ৰাইজৰ উৎসৱত খেল ধেমালিৰ পৰা আদি কৰি ল'ৰা ছোৱালীবোৰৰ পাৰফৰ্মেঞ্চ, গাৰ্জেণ্টৰ বহুতৰে হয়, তেনেকুৱাবোৰ হ'ব। আপোনালোকে আজি বহুত ভাল লাগিব চাই। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু প্ৰথমতে কৈ দিওঁ, মোৰ চেনেলটো আপোনালোকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আহক আমাৰ লগত ভিডিঅ'টো চাব। আৰু একেবাৰে মই এতিয়া আপোনালোকক য'ত পাতিছে ৰাইজৰ উৎসৱ আপোনালোকক চিধাই তালৈ লৈ যাম, তাত লগ পাই আছোঁ। মই এতিয়া পালোহি ৰাইজৰ উৎসৱ, য'ত নামটি হাইস্কুলত পাতিছে। আপোনালোকক তাতে দেখাম এতিয়া কি কৰিছে আৰু মই কি কৰিবলৈ আহিছোঁ এতিয়ালৈকে কোৱা নাই। আপোনালোকে লাহেকৈ গম পাব মই কিয় আহিছোঁ ইয়ালৈ। চাব এক মিনিট। চব পিনে পুৰা ব্যস্ত। এইপিনে হৈছে বিজ্ঞান আৰ্হি প্ৰদৰ্শন হৈছে ল'ৰা ছোৱালী। তাৰপিছত এইপিনে আহিছে, এইখন হৈছে নামটিৰ ফিল্ডখন, হাইস্কুলৰ ফিল্ড। এইখনতে সমস্ত যিমানখিনি খেল ধেমালি আছে, কি কি প্ৰতিযোগিতা হ'ব এইখনতে হ'ব। আপোনালোকক দেখাই থাকিম, চাই থাকিব আমাৰ লগত ভিডিঅ'টো কণ্টিনিউ। স্কুলৰ পৰা আহিছা? হা ৰূপ যাম। এইপিনে কি আছে? ট্ৰেপিজিয়াম, ত্ৰিভুজ, তাৰমানে জ্যামিতিক ছেপবোৰ তোমালোকৰ ৰূপজান মজলীয়া বিদ্যালয়। বৰষুণৰ পানী আহৰণৰ ব্যৱস্থা। এতিয়া কেনেকৈ তোমালোকে আৰ্হিটো দেখাইছা? কিতাপ প্ৰস্তুত পানী ইয়াত জমা হয়, ইয়াৰ পৰা পানী ইয়ালৈ আহি ইয়াত ফিল্টাৰ হয়, ইয়ালৈ আহি পিনি আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰোঁ। স্কুলৰ পৰা আহিছা? এই এখনৰে ন? কেনেকৈ কৰিছা ব্যৱস্থাটো? ইয়াত বৰষুণৰ পানী জমা হয়, ইয়াৰ পৰা বিভিন্ন পদ্ধতিৰে ইয়াত যায়, তাৰ পৰা পাইপৰ সহায়ত টাববোৰত পৰি যায়। তোমালোক কোনখন স্কুলৰ? এখন স্কুলৰে। কোন ক্লাছৰ? 10ৰ। এইটো কি বনাইছা? এয়াৰ পলিউশ্যন কণ্ট্ৰল, বায়ু প্ৰদূষণ হয়। ইয়াত কোম্পানীটোত ফাৰ্ষ্টতে বায়ু প্ৰদূষণ হয়, এতিয়া পৰ্টেল চেম্বাৰলৈ যায়, তাৰপৰা ইয়াৰ পৰা ফিল্টাৰ হৈ পেলাই ফাৰ্ষ্টে বেক্টেৰিয়াখিনি ফিল্টাৰ হয়, তাৰপৰা কাৰ্বন ডাই অক্সাইডখিনি ইয়াত বেলেগ হৈ যায়, কাৰ্বন ডাই অক্সাইডখিনি অক্সিজেনলৈ পৰিৱৰ্তন হৈ পেলাই বায়ু এৰি দিয়ে। হয় নি? তোমালোক কোন স্কুলৰ পৰা আহিছা? কেনেকৈ বাজিব? কৰবা তই কি বনাইছা? এইটো সৌৰশক্তি জলসিঞ্চন ব্যৱস্থা। কেনেকৈ কৰিব? যেতিয়া সূৰ্যৰ পৰা চ'লাৰখনে সৌৰশক্তি আহৰণ কৰিব, তাৰ পৰা কণ্ট্ৰলাৰটো যদি চুইচটো অন কৰি দিওঁ, তেতিয়া পাম্পৰ সহায়ত পানী কঢ়িয়াই আনি টেংকিত জমা কৰিব, তাৰপৰা সেই পানীখিনি খেতি পথাৰত দিব পাৰোঁ। আৰু যিহেতু চ'লাৰখন শক্তি আহৰণ কৰি থ'ব, ৰাতি ধৰক বিদ্যুৎ উৎপন্ন হয়। পুৰা পৰিৱেশ প্ৰদূষণৰ সমাধান কেনেকৈ কৰিছা? ইয়াত এই বৰ্জিত পানীবোৰ নলাৰ পৰা ওলাই পানী প্ৰদূষণ হৈছে। বৰ্জিত যোনবোৰ গেছ, তাৰ পৰা এয়াৰ পলিউশ্যন হৈছে। তাৰপিছত গছ গছনিবোৰ যে কাটি দিয়া আজিকালি লেণ্ড পলিউশ্যন হৈছে। আৰু ইয়াত মানে ডাষ্টবিনত পেলাই, ইয়াত ডাষ্টবিনত মানে মানুহবোৰে পেলাই না পেলোৱা। ইয়াত সম্বৰ্ধনা জনাইছে। বৰ্ধনা অনুষ্ঠানৰ পাছত আমি আহিছোঁ য'ত খেল পাতিব তালৈ আহি আছোঁ। দেখিবলৈ পাইছে আপোনালোকে। আৰু ইয়াত দেখিছে ফ্লেগ লগাই থোৱা আছে। মাজৰ ফ্লেগখন হৈছে মুখ্য ফ্লেগ, যিখন ৰাইজৰ উৎসৱ। বাকী 11খন ফ্লেগ হৈছে 11খন স্কুলৰ। টোটেল 11খন স্কুল ইয়াত যোগদান কৰি আছে। এয়া নামটি হাইস্কুলৰ ছোৱালীসকলৰ জিকিৰ পৰিৱেশন।
জিকিৰ পৰিৱেশনৰ পাছতে ছাত্ৰ ছাত্ৰীসকলৰ ভেকচন প্ৰতিযোগিতা আৰম্ভ হৈছে। এয়া আপোনালোকে চাই থাকক ভেকচন প্ৰতিযোগিতা। দোকান আছে এনেকে আপুনি দিয়ে আৰু এতিয়া লাল চাহ আনিছে গাখীৰ চাহ আনিছে ঠাণ্ডা হোৱা নাই কেটলি নাই ন আপনার লড়াটা কত থাকে আপনি এসে কোন ফলে আইছিলে আপনি এই বৃদ্ধাশ্রমত থৈ গৈছে দুদিনৰ বাবে তাখানে তাহিনে অফিসৰ কাম আছে সৰু কৰি কথা পিছে আজিচোন এমাহেই হ'ব ককা এপিনে আহকচোন আপুনি খোৱা বোৱা কৰিছেনে ল'ৰাটোৱে খবৰ লয় নাই বাৰু আপোনাক সুধিছোঁ কিবা আপোনালোকে কৈছে কি বুজিছোঁ মই যে বুঢ়া হৈছোঁ এই বুঢ়া লগতে ৰাখিবলৈ আপোনাৰ ল'ৰাই ফোন কৰিলে মই ক'ম বাৰু দুজন একেলগে আহিছে তেখেতে আপোনালোকে কি লৈছে মই চিনি পোৱা নাই দেখোন ক'তো জুলুকি কয় কোনে বনাইছে আপুনি নে ঘৰত বেলেগে বনাই দিব আৰু আপুনি এইটো কি লৈ আহিছে কলহ কেনেকৈ ধৰে বাৰু মই নাই দেখা নহয় দেখাই দিয়কচোন কেনেকৈ ধৰে ইয়াত চাওঁ এবাৰ অঁ তেনেকৈ মাছ আহে নাই বাৰু মাছ পাইছে ধৰাইছে ঘৰুৱা বস্তু যে নাই দেখাই দিয়ে অঁ তোমাৰ ল'ৰাটোৱে খালে ন এতিয়া কিমান কিলত মাছ মাৰিলে আপোনালোকে অঁ নাম ডাঙত মাৰিলে আৰু আপোনালোকৰ ঘৰটো কোনডোখৰত বুলি ক'লে পাহৰি থাকিলে নহয় খৰা পৰা ঘূৰাই চোৱা অঁ বহুত দূৰত আহিছে আকৌ ভাগৰ লগা নাইনে বাৰু অঁ এতিয়া ক'ত ৰ'ব ইমান ৰ'দ দিছে নহয় আৰু মাছ অঁ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ উঠা বহা প্ৰতিযোগিতাসকলক আমি সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ ইমান ধুনীয়াকে কৰিলে ছোৱালীজনীয়ে নামটো কৈ দিয়াচোন ইমান মৰম লগা অকণমানি ছোৱালীজনী য়োগা কৰিছে মাত ভালকে ফুটাই নাই গাইছে ইমান মৰম লাগিছে শুনি বেতন প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্ব থকা সংগীতা বাইদেউ সংগীতা বাইদেউ এইফালে আহক নিশ্চিত হৈছে ৰোগ্য মহিলা নিশ্চিত হৈছে প্ৰদান কৰিব পূজা কৰিব বাইদেউ এয়া বিজ্ঞানৰ সেই প্ৰদৰ্শনী দেখুওৱা ছাত্ৰ ছাত্ৰীসকলক মানপত্ৰ প্ৰদান কৰা হৈছে লগতে হৈ যোৱা খেলৰো যিকেইটা খেল হৈ গ'ল সেইকেইটা খেলৰো ইয়াত মানপত্ৰ এতিয়া বৰ্তমান প্ৰদান কৰি আছে
এয়া নীলোৎপল ছাৰ নমস্কাৰ। বৰুৱা পুখুৰী 2 ক্লাষ্টাৰটোৰ তেওঁ হৈছে CRC আৰু তেওঁ আজি ক'ব এতিয়া যে ৰাইজৰ উৎসৱ যিটো তাৰ বিষয়ে ভাল লগা খেলটো সৰুতে যে আমাৰ ভাল লাগিছিল ৰাইজৰ উৎসৱ 2022 এইটো আমাৰ এটা শিক্ষা বিভাগৰ এটা অতি সুন্দৰ কাৰ্যসূচী। আজি আমি শিৱসাগৰ জিলাৰ আঞ্চলিক শিক্ষাখণ্ডৰ বৰুৱা পুখুৰী 2 মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত 11খন বিদ্যালয় আমি ইয়াতে সমন্বিত হৈ অনুষ্ঠানটি পাতিছোঁ। ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন খেল ধেমালিৰ লগতে অভিভাৱকসকলৰো খেল ধেমালি ইয়াত সন্নিৱিষ্ট কৰা হৈছে। তেখেতসকলেও মানে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিব আৰু খেলত অংশগ্ৰহণ কৰিব। আৰু আমাৰ খুব এটা দিনতীয়া দীঘলীয়া কাৰ্যসূচী। পুৱা আমাৰ পতাকা উত্তোলন হ'ল, 11খন বিদ্যালয়ে ইয়াত পতাকা উত্তোলন কৰিছে। লগতে আমাৰ এখন মূল ৰাইজৰ উৎসৱ বুলি আমি এখন মূল পতাকা উত্তোলন কৰিছোঁ আৰু তাৰ লগতে 11খন বিদ্যালয়ৰ পতাকা উত্তোলন হৈছে, স্মৃতি তৰ্পণ হৈছে। তাৰপিছত আমাৰ এটা খুব বাৰেৰহণীয়া সুন্দৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ল আৰু তাৰপিছতে আমাৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আৰু ইয়াৰ লগতে ইয়াত এই অনুষ্ঠানত জিকিৰ, বিহু, আমাৰ ভেকশ্যন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে, বিহু আমাৰ উপভোগ কৰিছোঁ, জিকিৰ অনুষ্ঠিত হৈছে, ঝুমুৰ ইত্যাদি আমি আচলতে সকলোবিলাক সামৰি সংস্কৃতি সামৰি আমি কৰাৰ এটা প্ৰয়াস কৰিছোঁ। আৰু ইয়াত অৱশ্যে আমাৰ শিক্ষা বিভাগৰ যথেষ্টখিনি নিৰ্দেশনা আছে, সেইমতে আমি কৰিছোঁ। এটা সুন্দৰ অনুষ্ঠান আজি ইয়াত অনুষ্ঠিত হৈছে বুলি আমি অনুভৱ কৰিছোঁ। বিভিন্নজন আহিছে, খুব ভাল লাগিছে। এইখিনিয়ে আৰু লগতে আমি সকলোৰে সহযোগিতাত অনুষ্ঠান যাতে আমি সুন্দৰভাৱে সমাপন কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৰে পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ ছাৰ। আপুনি কোনখন স্কুলত পঢ়ে? মই কিৰাইলি MV স্কুলৰ। ছাৰে পুৰা কামত লাগিয়ে আছে। ভেকশ্যন প্ৰতিযোগিতা কি হৈছিলে? ককা হৈছিলে। ককাটো বৰ ধুনীয়া হৈছিলে। কোন স্কুলৰ পৰা চাকৰি? মই কিয়াৰী মতলীয়া বিদ্যালয় কোন ক্লাছত? 7। বাবরি দদায় বহাগর বাবরি দদায় সেপতে আমুলাম যার বাদে ওয়ে কুটি নাই হেরো না চলি জানো এই অনুষ্ঠানটোৰ আৰম্ভণিতে শোভাযাত্ৰা হৈছিলে, সাংস্কৃতিক শোভাযাত্ৰা। কিন্তু মই আহি নাপালোহি। শোভাযাত্ৰাটো বহুত ৰাতিপুৱাই হৈছিলে, সেইকাৰণে মই আহিব নোৱাৰিলোঁ। কিন্তু ছাৰ এজনৰ পৰা লৈ পিনি মই যিমানখিনি পাৰোঁ সিমানখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ।
আপোনালোকে চব কি ধুনীয়া সুন্দৰকৈ ল'ৰা ছোৱালীবোৰে সাংস্কৃতিক শোভাযাত্ৰাটো কৰিছে। এজনী অকণমানি টিকলি, এটা কোন ক্লাছ? 8 8ত ক'ত পঢ়ে? ইয়াতে পঢ়ে? ইয়াতে পঢ়ো। ঘৰ ঘৰ এই আছে বাৰু দুৰালি মছজিদখন ওচৰত। আৰু ইয়াত কিবা পাৰ্টিচিপেট কৰিলা? কি কৰিলা? কৰিলে আৰু ইমান ফূৰ্তি চুৰ্তি মই নাই কৰা দেই। ভাল লাগিলে ন? বহুত ভাল লাগিলে। এই লগ পালোঁ, মোৰ লগত ফটো মাৰিবলৈ আহিছিলে। কি হয়, ভাল লাগিলে দেই। ঠিক আছে। হেল্ল' এভৰিৱান, মই এতিয়া ঘৰ পালোহি। আপোনালোকে এতিয়া গম পালে যে মই কিয় তালৈ গৈছিলোঁ। মোক ভেকশ্যন প্ৰতিযোগিতাৰ বিচাৰক হিচাপে মাতিছিলে আৰু এই সুযোগতে মই বৰুৱাপুখুৰী 2 ক্লাষ্টাৰৰ GRC নীলোৎপল ছাৰক ইমান তাৰমানে গুৰু দায়িত্ব এটা দিয়াৰ বাবে বিচাৰকৰ নিচিনা মোক যে যোগ্য বুলি ভাবিলে আপোনালৈ বহুত ধন্যবাদ থাকিল। আপোনালোকলে যিখিনি মই ভিডিঅ' আগবঢ়ালোঁ আৰু কিছুমান পিছে ভিডিঅ' মই কৰিব পৰা নাই, কিন্তু বেলেগৰ পৰা লৈ হ'লেও এটা দুটা আপোনালোকক দিছোঁ। সেই ভিডিঅ'কেইটা আপোনালোকে কেনেকুৱা পালে, কমিউনিটি ফেষ্টিভেলটো কেনেকুৱা পালে আপোনালোকে জনাব বুলি আশা ৰাখিলোঁ। আৰু নেক্সট এটা ভিডিঅ'ত আকৌ পুনৰ লগ পাম। এতিয়া লৈছোঁ বিদায় ইমানতে। আৰু সকলোৱে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ বাই।